নমস্কাৰ বন্ধুসকল। এতিয়া বাজিছে 10টা আৰু মই সাৰ পাই গ'লোঁ। টোপনিৰ পৰা সাৰ পাই উঠি আহিলোঁ আৰু এইফালে চাওকচোন, একদম বৰষুণ দি আছে। এই 10টা 11টা বাজিছিল, 10টা বাজিল আহি কি বৰষুণ, ক'লা হৈ গৈছে, একদম ক'লা ক'লা মেঘ। আৰু প্ৰথম বৰষুণে সেইকাৰণে একদম পানীও ক'লা ক'লা পানী পৰিছে বৰষুণত। আজি উঠাতেও 10টা বাজিল, সেইকাৰণে কামত যোৱা নহ'লে আৰু। আজি এইমছতে যাম বুলি ভাবিছিলোঁ। অলপ অসুখ হৈ আছে, বেমাৰ দেখাও হ'ব। ব'লক এইমছৰ পৰাই আহোঁ আপোনালোকৰ লগত। আৰু এইফালে চাওকচোন, ৰাস্তাটো কি একদম পানী বোকা বোকা হৈ গৈছে, একদম বোকা একদম। আৰু কুঁৱলী চাওকচোন, কুঁৱলীৰ নিচিনা হৈ গৈছে বৰষুণ দিয়াৰ পিছত। কুঁৱলী কুঁৱলী হৈ গৈছে। এই ৰাস্তা চাওক, একদম বোকা পানী, খোজকাঢ়িতো আহিবই নোৱাৰে। বাইক লৈও দিগদাৰেই, একদম পিছল। বন্ধুসকল, বেয়া ৰাস্তা পাৰ হৈ ভাল ৰাস্তা পালোঁ। যদি আপোনালোকে গুৱাহাটী এইমছত যাম বুলি ভাবি আছে, তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। আজি মই গুৱাহাটী এইমছৰ গোটেই হেৰিখিনিত দেখাম, প্ৰচেছটো দেখাম, কেনেকৈ কি মেডিকেল চাবলৈ গ'লে দেখাব লাগে, ক'ত যাব লাগে, গোটেইখিনি কম দেখাম। আৰু আহি থাকোঁতে চাইকেলখনৰো বেমাৰ হ'ল, পেডেল পাত ছিঙি গ'ল। একো নাই, চলি যাব আৰু এনেকৈ চাইকেল কেৰ কেৰ মেৰ মেৰ এনেকৈ চলাই শিকিব লাগিব আৰু। বেয়া হৈছে, ভাল কৰি ল'ম। আৰু বন্ধুসকল, মোৰ মানে এটা প্ৰব্লেম আছে, মানে মই মানুহৰ আগত ভিডিঅ' বা ফটো তাৰপিছত কথা ক'ব বহুত টান পাওঁ, লাজ লাগে কিবা। সেইকাৰণে আপোনালোকক মই এনেই মনে মনে ভিডিঅ' এটা কৰি দেখাম আৰু, মানুহে গম নোপোৱাকৈ চাই থাকিব। মই গোটেই প্ৰচেছটো বুজাই দিম, কেনেকৈ ক'ত কি কৰিব লাগে। আৰু গাড়ীত মই কেনেকৈ ক'ত কি আহিলোঁ, সেইবিলাক নেদেখাওঁ আৰু আপোনালোকক। মানে ভিডিঅ' কৰিব লাজ লাগে, নকৰিলোঁৱেই মই, ডাইৰেক্ট ভিতৰত যাই পেলাই কৰিলোঁ আৰু এইমছৰ গেটৰ পৰা ফিউ মিনিট লেটাৰ। আৰু বন্ধুসকল, মই আহি পালোঁ চাংচাৰি, আৰু এই চাংচাৰি এইখন এইমছ চাব পাৰি, এইমছৰ গেট এইখন। আৰু এইবিলাকে মানুহ আহি আছে, মই ভিডিঅ'টো বন্ধ কৰি দিওঁ। মানুহ আহি থাকিলে মানে ভিডিঅ' বনাব মোৰ একদম বহুত লাজ লাগে। আৰু এনেকৈ আহি ভিতৰ ভাগ পালোঁ। এই ভিতৰ ফালে এইফালে ইমাৰ্জেঞ্চি হয়, এইটো চাইড ইমাৰ্জেঞ্চি, আৰু চিধা গ'লে OPD পায়। বাকী চাব পাৰি কি সুন্দৰ পৰিপাটি কৰি ৰাখিছে। ইমাৰ্জেঞ্চি এম্বুলেঞ্চ যাব পৰাকৈ গাড়ী চাড়ী এইফালে আহিব নিদিয়ে আৰু। এই গাড়ী এইফালে বেটেৰী ৰিক্সা, এইবিলাক পেচেণ্ট যায় এইবিলাকত। মোৰ ভিডিঅ' বনাব বৰ লাজ লাগে, সেইকাৰণে আগতে চাই লওঁ 5 মিনিটমান, কোনোবা মানুহ আহি আছে নে নাই, তাৰে পিছতহে কেমেৰা ওলাওঁ। আৰু এইফালে আই লাভ এইমছ গুৱাহাটী, তাৰে কাষেদি এইফালে গ'লে OPD পায়। আৰু এইফালে পাৰ্কিং, পাৰ্কিংটো মস্ত এৰিয়া বনাইছে, মস্ত পাৰ্কিং। এইফালে OPD, OPDৰ এইফালেদি ভিতৰত সোমাই যায়। আৰু দুটামান মানুহ আছে, সেইকাৰণে কেমেৰাত তলমুৱাকৈ ৰৈছোঁ, যাতে ভিডিঅ' কৰি থকা বুলি গম নাপায়। আৰু এই চাওক, এইফালেদি ভিতৰত সোমাব পাৰি। ভিতৰত সোমাই আহিলোঁ দিয়ক। আৰু বাহিৰত থাকিলে কেমেৰা চেমেৰা এইবিলাক ওলাব লাজ লাগে দেখি, সেইকাৰণে ওলালোঁ আৰু। আৰু এইফালেদি আহিয়ে একদম কোণাটোৰ ফালে সোমাই আহিব। ফাৰ্ষ্ট আহিলে ইয়াতে এণ্ট্ৰি কৰিব লাগিব। এণ্ট্ৰি মানে 30 টকা দি বহি বনাব লাগে আৰু, এপইণ্টমেণ্ট লৈ। অনলাইন আহিলে ভাল, অনলাইন লৈ আহিলে। আৰু যদি ফাৰ্ষ্ট টাইম আহে, আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইলটো লৈ আহিব। যদি অনলাইন আহে, ইমান জৰুৰী নহয়, 30 টকা এটা দি অনলাইন কৰি লৈ আহিব পাৰে। অনলাইন কেনেকৈ কৰে এইটো বাৰু মই ভিডিঅ' এটা কৰি দেখাম, আপোনালোকে চাব পাৰিব নেক্সট। আৰু এইটো প্ৰথম মহলা, ইয়াতো ভালেখিনি শল্য চিকিৎসাও কৰিব এইবিলাক আছে আৰু শাৰীৰিক চিকিৎসা। এইফালেদি সোমাই যাব পাৰে, কিন্তু মই ছেকেণ্ড ফ্ল'ৰত যাব লাগিব, তাত মোৰ এণ্টি স্পেচিয়েলিষ্ট আছে, এণ্টি ডিপাৰ্টমেণ্টত। আৰু এইফালে চাওকচোন কি সুন্দৰ চাফ চিকুণ কৰি ৰাখিছে, একদম জানো প্ৰাইভেট হস্পিটেলেও পাত্তা নাপায়, চাফ চিকুণ কৰি ৰাখিছে।
বনাইছে কিন্তু একদম চাফ চিকুণ একদম ক্লিনাৰ অলপ ধূলি দেখা নাপায় সুন্দৰকৈ বনাইছে আৰু মই ডাক্তৰক দেখাই আহিলোঁ আকৌ আহিব লাগিব নেক্সট অহা মাহত মাতিছে মোক আৰু চাওক কি সুন্দৰকৈ ৰাখিছে মোৰ ভিডিঅ' বনাব লাজ লাগে সেইকাৰণে মানুহ চানুহ নোহোৱা জেগাত এইফালে আহিছোঁ আৰু মানুহ থকাৰ টিকিটটো আছে এইফালে মানুহ বহুত আছে এইমছত মানুহ কিন্তু বহুত হয় সেইকাৰণে লাইন পাতিব লাগে টাইম লাগে মানুহৰ কাৰণে এনেই কথা ডিপাৰ্টমেণ্ট ৱাইজ বহুত আছে ডিপাৰ্টমেণ্ট ৱাইজ মই এইমছত ভিডিঅ' বনোৱা কাৰো পাৰ্মিশ্যন লোৱা নাই যদি কিবা ল'ব লাগে মই এইটো গম নাপাওঁ কিন্তু যদি কিবা ভুল হৈছে ক্ষমা কৰিব আপোনালোকে আৰু মই এইফালে বাহিৰত ওলাই আহিলোঁ বাহিৰত চাওক সুপিদি বাহিৰত সেইখন গেটেদি আহি আৰু এইফালেদি এনেকৈ যায় ওলাই আহিলোঁ দিয়ক তাতে ভিতৰত কেমেৰা মোবাইল সেনেকৈ ওলাব ভাল নালাগে কিবা তাৰপিছত এইফালেদি এবাৰ দেখা হ'ব আপোনালোকৰ পাৰ্কিংটো ক'ত আছে সেনেকৈ এইফালে চাওক পাৰ্কিং এইফালে পাৰ্কিং আৰু এইফালে এইটো আয়ুষ তাত চকুৰ এনেকুৱা কিবা কিবি দেখায় মই জনাত চকু বেছি আৰু চকুৰ আয়ুষত এইটো উপিটি আৰু নেক্সট এইফালে আৰু চাওকচোন কি সুন্দৰ হৈ ৰাখিছে কি সুন্দৰ সুন্দৰ গছ পুলি ৰুইছে আৰু এইফালে ফুল এইডাল কি গছ আপোনালোকে কমেণ্ট কৰি জনাবচোন পাতবিলাক কলগছৰ নিচিনা আৰু এইবিলাক কলগছ নহয় কিন্তু কিবা বেলেগ এইফালে পাৰ্কিংটো চাওক গাড়ী ৰখা ঠাই পাৰ্কিং এৰিয়া আৰু বলক এতিয়া মই সম্পূৰ্ণ প্ৰচেছটো আপোনালোকক বুজাই দিম প্ৰথমতে যাব আপোনালোকে উপিটি পাব উপিটিৰ ভিতৰত গ'লে কোণাটো দি সোমাই গ'লে সেইফালে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব যদি অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰি লয় তাতে বহীখন ওলাই ল'লেই হ'ল প্ৰথমবাৰ গ'লে আৰু যদি ছেকেণ্ডবাৰ যায় তেতিয়াহ'লে আয়ুষ্মান এইমছৰ যিটো এপ আছে এপটো ডাউনলোড কৰি ভিজিট বুলি মাৰি ল'লে ডাইৰেক্ট ডিপাৰ্টমেণ্টত গুচি গ'ল হ'ল ওপৰত বা য'তে থাকে ডিপাৰ্টমেণ্টটো তাত গৈ সেই কৰিলে হৈ গ'ল দেখাই পেলাই ৰিচিপশ্যনত দেখাই দিলে হ'ল স্ক্ৰীনশ্বটটো বা এপৰ ভিজিট কৰা বুলি দেখালে হ'ল যদি প্ৰথমবাৰ যায় সেইখিনি কৰিব লাগিব লেবেল মাৰি দিব এখন বহী এখন দিব লেবেল মাৰিব সেই আৰু বাকী বেলেগ ইমান ডাঙৰ সেই নাই অকল জানিলে ভাল আৰু নাজানিলে আকৌ বহুত মানুহ ঘূৰি থাকে একো বুজি নাপায় সেনেকুৱা আৰু যদি কেতিয়াবা ডাঙৰ বেমাৰ মানে কেতিয়াবা চাৰ্জাৰী সেনেকুৱা বা অপাৰেশ্যন এনেকুৱা কৰিব লগা হয় তেতিয়া আয়ুষ্মান কাৰ্ড থাকিলে ফ্ৰীতে হ'ব আয়ুষ্মান কাৰ্ড থাকিলে ঔষধ পাতিৰ পৰা গোটেই ফ্ৰীতে পোৱা যায় পইচা নালাগে আৰু আয়ুষ্মান কাৰ্ডৰ পৰা কটা যায় সেনেকুৱা আয়ুষ্মান কাৰ্ডখন যদি না আপোনালোকে বনাই ল'ব অনলাইন বনাব পাৰি তো বন্ধুসকল ভিডিঅ'টো কেনে লাগিল কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব ধন্যবাদ।